হেল্ল' আহি গ'লোঁ মই মোৰ বৰ্তমান হৈছে 48টা ছাবস্ক্ৰাইবাৰ আৰু মই ৰখি আছোঁ 50টা ছাবস্ক্ৰাইবাৰক লৈকে যাতে মই লাইভ আহিব পাৰোঁ। লাইভ মানে মোৰ ইচ্ছা লাইভ ষ্ট্ৰীম কৰবা ইচ্ছা মানে জাষ্ট ভাবছোঁহে মই পাৰোঁ নৰোঁ কি ক'ম কি নক'ম এতিয়ালৈকে ময়ো ডিচাইড কৰিব পৰা নাই। এই ভিডিঅ'টো তাৰে প্ৰেক্টিচ যে 2 দিন পিছত মোৰো হ'ব 50টা ছাবস্ক্ৰাইবাৰ আৰু মই এলিজিবল হ'ম লাইভ ষ্ট্ৰীম কৰাৰ কাৰণে। মোৰ একো ইকুইপমেণ্ট নাই, একো মাইক নাই, একোৱেই নাই। মই জাষ্ট মোবাইলটো যেনেকৈ লাইভ কৰে সেনেকৈ লাইভ কৰি কথা ক'ম। কোনো নাহে মই জানো লাইভত। মই এতিয়া যেনেকৈ ভিডিঅ' কৰি আপলোড কৰোঁ সেনেকৈ ভিডিঅ' কৰি আপলোড কৰা যেন হ'ব। তথাপিও জাষ্ট I want to try that feature once, twice, thrice. তো মই 1 মিনিটৰ ভিতৰত মোৰ কথাখিনি কৈয়ে দিলোঁ আজি কিয় ভিডিঅ' বনাইছোঁ। তো মই যদি লাইভ ষ্ট্ৰীম কৰোঁ মই ক'ম কি আৰু লাইভ ষ্ট্ৰীম কৰিলে তাৰমানে এতিয়া কিবা কিবি টপিকটো কেনেকৈ হৈ লয় তাহোন সেইটো কানেক্ট কৰি লয় লেপটপত এনেকৈ চাইও থাকে কিবা কিবি আৰু সেইটো স্ক্ৰীন শ্বেয়াৰো হয় মে বি। মই আজিলৈকে মানে চাৰ্চো কৰা নাই হাউ টু ষ্ট্ৰীম। কিবা এটা ছফ্টৱেৰ থকা বুলি গম পাওঁ, সেই ছফ্টৱেৰৰ লগত কানেক্ট কৰে সিহঁতৰ লেপটপ আৰু মাইক চাইকেলা কানেক্ট কৰে, ছেটআপ থাকে কিছু। তো মই যদি কিবা টপিক ল'ব লাগে মই এনেই আগত এটা লেপটপ লৈ কিনে তাতে চাৰ্চ কৰি কিবা কিবি বজাম নেকি? মই বজামহে, সেইটোতো দেখাব নোৱাৰিম। এতিয়া মই এনেই প্ৰেমৰ টিলিঙা বুলি ইউটিউবটো দেখা পাইছোঁ। ভেৰি ফানি চাম। আৰু লাইভ ষ্ট্ৰীমত কেনেকৈ বাজালি কপিৰাইট নালাগে নাকি? এইটোতো মোৰ ভিডিঅ' এইটোত কপিৰাইট লাগি যাব, তো মই এইটোত দিব নোৱাৰোঁ। বাকী পিছত দেখা যাব কি হয়। অ'কে, তেতিয়া মই দেখাম কি মই কি এতিয়া মিউট কৰি কিনে চাৰ্চ কৰিম নেকি? সেইটো হ'ব পাৰে। মিউট কৰি কিনে যদি মই চাওঁ আৰু চাই কিনে তাৰে ওপৰত কিবা এনেই কমেণ্ট দিম। মই এখন চিনেমাৰ কথা কওঁ দেই। চিনেমা নহয়, চিৰিজ কেইখনমান মই চালোঁ ভালেখিনি। মই আজিলৈকে চোৱাৰ ভিতৰত চিৰিজ নাম্বাৰ 1 ব্ৰেকিং বেড। যোনে চাইছা দেতালি ধাচ। তাৰপিছত মই মানে প্ৰথমতে ব্ৰেকিং বেড চাইছিলোঁ, তাৰপাছত মই চালোঁ ডাৰ্ক খান এখন চিৰিজ। কিন্তু অ'কে চৰি, সেইটো মই বিপ কৰি নেদেখোঁ, কিন্তু মই ইয়াতে বিপ আছে। তাৰপাছত আৰু গেম অফ থ্ৰ'নছ সেইখন খালি এণ্ডিংটোৰ কাৰণে মই সেইখন বেষ্ট বুলি নকওঁ। এণ্ডিংটো অলপ হালকা লাগে, বাকী প্ৰত্যেকটো ছিজনত প্ৰত্যেকটো চিনতে প্ৰত্যেকটো মুমেণ্টতে মানে ভিজুৱেলছটো ৱাও ভিজুৱেলছ দিয়ে। তো সেইখন ক'ব গ'লে বহুত ভাল লাগে। সেইখন চবেই চায়ে অলৰেডি জানে চুতিয়া কাক কি শিকা পাইছে এনে টাইপৰ মানেহে ক'ব। মই যদি ৰেকমেণ্ড কৰোঁ টাইপৰ বহুতে চাইছে, চব অলমষ্ট 90% চিনেমা চোৱা মানুহে চায়ে। তাৰপাছত এই তিনিখন হেভি চাইছোঁ। আৰু বৰ্তমান মই এখন চিটকম অলমষ্ট শেষ কৰিমেই, দ্য অফিচ বুলি। এখনো জানা মানুহে জানে, বহুত ধুনীয়া, বহুত ভাল লাগে। এনেই ইমান গুৰুত্ব দি নাচাওঁ, ভাত খাই থাকলোঁ চালোঁ, এনেই আকৌ বৰ লাগছে চালোঁ সেনে টাইপৰ। আজিতো 5 মিনিটৰ ভিতৰত বহুত কথা ক'লোঁ। কোনোবা আহিছে, 1 ছেকেণ্ড ৰ। বাদ দি হুক দিবা খুজিছিলোঁ,
দৰ্জাত কোনোবাই আহিব বুলি বাদে না খেল লাজ লাগে দেচোন অলপমান হাজাৰ হ'লেও I'm not a famous YouTuber right now and doing some stupid things according to your family members and every other person. So we like the light effect. Yeah, I had এটা লাইট দিছোঁ ইফালে লাইটৰ পোহৰ আছে ওচৰতে আছে Yeah, I know I should speak loud a little because since I don't have any mic and I had to record through my mobile phone, so I must be louder. But what can I do? I live in my own house and there are more than 4 members except me. So মোৰ যে লাজ লাগে সেইটো বুজাব পাৰি মই মনে মনে ক'ব লগা হৈছে বুঝে बाय बाय आज के लिए इतना ही कंटेंट आज का इतना ही था these are the trial videos so that I can be camera friendly and যদি মোৰ হাতত একো নাথাকে মই কি ক'ম হেনা টাইপৰ ৰিয়েকশ্যনৰ কাৰণে I am practicing bye bye